কি কৈ আছিলে পূজা চাবলৈ গৈছে নেকি আমাৰ এই দেখিছে না একদম ওলাই মেলি পেলাই বহি আছো লাবণ্য বাইদেউ আহিলে ওলাম তাৰমানে বাকী বাইদেউ অহাৰ আগতে আকৌ ভাবিলোঁ বোলো অনলাইনটো গৈ আপোনালোকক বোলো পূজা শুভেচ্ছা অকণো দি থৈ আহোঁগৈ দুআষাৰ কথাও পতা হ'ব বাৰু এতিয়া বুলি আহিলোঁ অনলাইনটো বাকী হেৰি নহয় পূজা শুভেচ্ছা থাকিলে দেই আপোনালোকলৈ পূজা কেনেকুৱা গৈছে হয় এইবাৰ আমাৰ পূজা এবাৰ ভাল গৈছে আকৌ দেই ভগৱন্তৰ কিবা সঁচা কথা কৈছোঁ আকৌ এবাৰ তাৰমানে আনবাৰতকৈ পূজা ভাল গৈছে তাৰমানে আমাৰ এইজন বেলেগ খুচ হৈ আছে আকৌ তাৰমানে সেই কৰোণাৰ কাৰণে তাৰমানে সেই চান্দা তোলা ল'ৰাবিলাক অহা নাই আমাৰ এইজন সেইকাৰণে একদম বেলেগ খুচ আৰু আজি একদম আমাৰ হাঁহ কোমোৰা আনি দিছে হাঁহে কোমোৰাই বনালোঁ আজি জান নাই একদম বঢ়িয়া হৈছিলে আকৌ খাবলৈ তাৰমানে মোৰ এনেও জানে একদম পূজা বুলি পেলাই হাঁহৰ মাংস অকণ নাখালে তাৰমানে মনটো এনেও বেয়া লাগি থাকে আকৌ তাৰপিছত আজি সেইবিলাক খালোঁ বাৰু তাৰপিছত আকৌ আমাৰ এজনে এইবাৰ একদম কৈ আছে আৰু বোলে গিফ্ট এটা লওক কৈছে বোলে পাটৰ কাপোৰ এযোৰকে লওঁ নহ'লে এনেকৈ বুলি ক'লে আমাৰ আকৌ কাপোৰ জানে একদম গন্ধাই পৰি আছে তাৰমানে এই কিনো কাপোৰ ল'ম আৰু মই আমাৰজনক ক'লোঁ বোলো সেই বোলো আপুনি বোলো সেই অসমীয়া গহনা ছেটটাকে দিয়ক নহ'লে এনেকৈ বুলি ক'লোঁ আৰু আমাৰ এজনে একদম মনা কৰা নাই নহয় জানে একদম আমাৰ এজন নিজেও আকৌ অনলাইনটো চাই থাকে নহয় সেই অপৰাজিতাছ বুলি এখন আছে নাই গুৱাহাটীত সেইগৰাকীলৈ নিজে ফোন কৰিছে আকৌ জান নাই ফোন কৰি কৈছে আমাৰ এইগৰাকীলৈ বোলে সেই বোলে অসমীয়া গহনা ছেটটা থৈ দিব বোলে আপুনি নিজৰ পচন্দ মতে থ'ব বোলে এনেকৈ বুলি ক'লে আৰু সেইবিলাকে আৰু জানে আজি এটা পিন্ধা নাই বাৰু তাৰমানে এই পূজা চাবলৈ গ'লে আকৌ পিন্ধিলে আকৌ কোনোবাই লৈ যাব পাৰে নহয় এই চকু আৰু থাকেই আৰু চবৰে জানে আৰু সেইবিলাকে আৰু তাৰপিছত আকৌ আমাৰ মাইনাক খেলনা আনি দিছে কাপোৰ আনি দিছে এবাৰ আমাৰ পূজা ডবল হৈছে আকৌ দেই সেয়া বাকী হেৰি নহয় কাতি বিহু কেনেকুৱা গ'ল হয় আমাৰ খালি কাতি বিহুহে একদম আমন জিমন আৰু এবাৰ জান নাই নাই বুলিবলৈ একো নাই আৰু এবাৰ কাতি বিহুটো জান নাই একদম মানুহৰ ঘৰৰ পৰা প্ৰসাদৰ পাত এখিলাও নাহিলে যেনিবা মই নিজে সেই তুলসী ভেটটো মচিলোঁ আৰু মচি পেলাই সেই মাহ প্ৰসাদ অকণ দিলোঁ সেয়াই আৰু জান নাই আমাৰ এজনক খালি গোটেই দিনৰ দিনটো মই লাগি থাকিলোঁ বোলো নাৰিকল এটা আনি দিয়কচোন নাৰিকল অকণ ৰুকি দিলে সেই মাহ প্ৰসাদকেইটা খাবলৈও ভাল লাগে বাৰু আমাৰ এইজনে তাৰমানে কাতি বিহু বুলি গোটেই দিনটো বিচনাখনতে তাৰমানে ইকাতি কৰি পাৰ কৰি দিলে আৰু জান নাই সেইবিলাকে আৰু তাৰপিছত ইমান ৰবাব টেঙা খাবলৈ মন গৈছিলে সেইদিনাখন ৰবাব টেঙা এটা পাবলৈ নাই জান নাই সেই কলতানী ঘৰত আকৌ ৰবাব টেঙা তাৰমানে একদম লমে লাগিছে আকৌ এতিয়া কলতানী ঘৰৰ পৰা খুজিবলৈ বেয়া হ'ল নহয় জান নাই ৰবাব টেঙা কেলে এখুন্টা লগা নাই জানো তেওঁৰ লগত সেইবিলাকে আৰু জান নাই সেই তেনেকেই গ'ল কাতি বিহু মাইনা আকৌ চবেই হৈ থাকে নাই বাৰু তোক সেই অনলাইনটো চাওঁ বুলি আমাৰ মাইনাক সদায় কয় জান নাই বোলো চবেই বোলো অনলাইনত বোলো তোক চাওঁ কৈ থাকে আজি বোলো আচোন বোলো সেই পূজা বোলো শুভেচ্ছা অকণে দিবি অথনিৰ পৰা কৈছে দিম বুলি এতিয়া আকৌ নাই ল'ৰা সেইবিলাকে আৰু আমাৰ ল'ৰা যে কি হ'বগৈ ঠিকনা নাই সেইদিনাখন কি হ'ল জান নাই ফুকন ভিনদেউহঁতৰ ঘৰলৈ গ'ল পিতেক কিবা কিনো কথা শিকাই পঠিয়ালে জানো আমাৰ মাইনা এতিয়া আমাৰ মাইনাক সেইদিনাখন কৈছোঁ এইফালে আহচোন আমাৰ মাইনাই কৈছে আহিছোঁ আমাৰ মাইনা একদম বেদ ধৰি কথা কৈছে আৰু জান না আমাৰ মাইনা যে সঁচা কথা কৈছোঁ একদম ৰখাতলৈ গ'ল আৰু নাজানো আৰু ল'ৰা কি হ'বগৈ এনে ঘৰত একদম ৰজা খালি এতিয়া অনলাইনটো আহিবলৈ ক'লে আকৌ একদম তাৰমানে নাহে আৰু সিফালেহে মোৰ কয় সেইবিলাকে আৰু সেই যাওঁ তাৰমানে কেলৈ বাইদেউ আহিব হ'লেই সেই আকৌ পূজা চাবলৈ যাব লাগিব নহয় সেই বাকী মাছ পিন্ধি যাবি আকৌ পূজা চাবলৈ এইবাৰ একদম কৰোণা নাপালেই আছে আকৌ পূজা চাবলৈ গ'লে আমাৰ এজনে আকৌ মোক কৈ আছে আমাৰ একদম মাছ একদম আনি দিছে একদম কাপোৰৰ লগত মিলাই পেলাই সেইবিলাকে যাওঁ বাৰু আহিম বাৰু আকৌ দেই আহিছোঁ